এই ল'ৰা, মই এজনী ছোৱালী। মই মোৰ ভাষাৰে কম। হেই ল'ৰা, তই মোক কিয় ঠগিলি ৰে? তোৰ কথা মনত পৰিলেই মোৰ বৰ বেয়াকে খং উঠে ৰে। এই খঙাল সময়ত যদি তোক পাওঁ, চালা চুৰিয়ে তোৰ ডিঙি ৰেপি দিম, নতুবা তোৰ পেটত ভৰাই দিম। তই মোক বৰ বেয়াকৈ ঠগিলি ৰে। চাল্লা, আজি তোৰ বিৰহতেই ল'ৰাৰ দৰে মদ খাইছোঁ। কথাবোৰ পাহৰি যাবলৈ বিচাৰিছোঁ। মোৰ মনে যি বিচাৰে মই কৰিমেই। তোকতো মই মাৰিমেই বে, মাৰিমেই। মাৰিলেহে মোৰ মনে শান্তি পাব। তোক মাৰিবলৈ মই গুণ্ডা লগাই দিম বে, গুণ্ডা। ৰাতিপুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া, ৰাতি তই একেটা কথাকে বাৰে বাৰে কৈছিলি হিমাংশু দাৰ কথাৰে। এই ছোৱালী, এবাৰ ভাল পাই চাবি নেকি? তই একেটা কথাকে ইমানকৈ ক'লি যে তোৰ কথা পেলাবকে নোৱাৰিলোঁ। মই মোক দিছিলোঁ তোক। তই মোক বৰ বেয়াকৈ ইউজ কৰিলি বোপা। তোক মই চাই আছোঁ ৰে। আজিকালি মোৰ চকুৰ আগেদি তই অন্য ছোৱালীক বাইকত উঠাই নিয়। মোলৈ মিচিকিয়া হাঁহি মাৰি গুচি যাৱ। আৰে তোৰ কি লেবেল বে? তোৰ কি আছে ৰে, কি আছে? বাপেৰৰ টকাৰে লেবেল দিবলৈ আহিছ চাল্লা। তোক যদি মই কাষত পাওঁ, ৰিয়েলি চুৰিয়ে ডিঙি ৰেপি দিম আৰু মনৰ উপত্যকাত বিজয়ৰ উৎসৱ পালন কৰিম। হে ল'ৰা, আমাক সৰু বুলি নাভাবিবি ৰে। চব কৰি দিব পাৰোঁ।